নমস্কাৰ। এখন কিতাপৰ বেটুপাতে কিদৰে কিতাপখনৰ মানদণ্ড নিৰূপিত কৰে সেয়া পিছৰ কথা, কিন্তু কিতাপখনৰ বেটুপাতে লিখকজনৰ শিল্পসুলভ মানসিকতা আৰু নান্দনিকতাৰ পৰিচয় আমাক দিয়ে। এই কিতাপৰ বেটুপাতৰ যথেষ্ট গুৰুত্ব আছে। বেটুপাতে বাৰ্তাও বহন কৰে বিভিন্ন ধৰণৰ। মোৰ এই ছাত্ৰ সুমনৰ এক বিশেষ প্ৰতিভা আছে। মোৰ ভিডিঅ'টোৰ মাজেৰে মই আজি সুমনে কেনেকুৱা ধৰণে তেওঁৰ প্ৰতিভাটোক বিকশাই তুলিছে মই চাব বিচাৰোঁ। সুমন, আজি কি আঁকিবা? স্যাৰ, আজি মই কলিতাদেৱৰ নৱতম গ্ৰন্থ উৰিগল ৰাজহংসৰ বেটুপাত। সুন্দৰ গ্ৰন্থ। এইখন ভাৰত বিভাজনৰ সময়ৰ মানুহৰ যিটো নিৰ্যাতন বা তেওঁলোকৰ যিখিনি দুখ দুৰ্দশা হৈছিল তাৰ ওপৰত আছে। চাওঁ তুমি আজি কেনেকৈ আঁকিবা। চাব আপোনালোকেও সুমনৰ বিশেষ প্ৰতিভা। মই আপোনালোকক দেখাম উৰিগল ৰাজহংস। ইয়াৰ পিছত মই প্ৰমোদ কলিতা ডাঙৰীয়াৰ ওচৰলৈ যাম আৰু তেওঁক এই গ্ৰন্থখনৰ মই তেওঁৰ হাতত যে আঁকি থৈছে সেইখিনি মই দেখাম। তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় চাম। তুমি আঁকা, লাগি যোৱা। গ্ৰন্থৰ বেটুপাত নিজৰ হাতত আঁকি শেষ কৰিছে। আমি এতিয়া গ্ৰন্থৰ লিখকৰ ওচৰলৈ যাম আৰু তেওঁৰ বেটুপাতটো দেখাম। চাওঁচোন বলক। গুৱাহাটীৰ চানমাৰীত অসম প্ৰকাশন পৰিষদৰ বুক ফেয়াৰ চলি আছে। তাতে আমি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাদেৱক পাম। বলকচোন তালৈকে যাওঁ। আপোনাৰ কিতাপ দেখিছে মোৰ ষ্টুডেণ্ট সুমনে সুন্দৰভাৱে আঁকিছে। কেনেকুৱা লাগিছে? আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আগলৈ এনেকুৱা ভিডিঅ' বনাই যাবলৈ মোক অনুপ্ৰাণিত কৰিব। ধন্যবাদ।